হেল্ল' ফ্ৰেণ্ড, যিসকলে NIOSৰ পৰা DLED কৰিছিল সেইসকলৰ কাৰণে নিউ আপডেট এটা যে শিক্ষামন্ত্ৰীয়ে NIOSৰ পৰা DLED কৰা সকললৈ এটা নতুন মন্তব্য আগবঢ়াইছে। আপোনালোকক মই শুনাইছোঁ বাৰু। আপোনালোকে শুনি আপোনালোকৰ মন্তব্য কমেণ্ট কৰি জনাব। আপোনালোকে কি কৰিব আগলৈ। আহকচোন প্ৰথমত শিক্ষামন্ত্ৰীৰ মন্তব্য শুনাইছোঁ, তাৰপিছত সুবিধা দিছে। সেই বিশেষ DLEDৰ সুবিধাটো কেৱল ইন চাৰ্ভিচৰ কাৰণে আছে। গতিকে আমাৰ ইন চাৰ্ভিচ অৰ্থাৎ DLED নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক DLED কৰাৰ সুবিধা দিয়া হৈছে। কিন্তু বহুত প্ৰাইভেট বিদ্যালয়েও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে, কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ DLEDটো প্ৰয়োজন হোৱাটো উচিত। গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ DLEDটো এলাউ কৰিলে। ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছো বুলি তেওঁলোকে DLED কৰিলে। কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিলে যে ইন চাৰ্ভিচৰ কাৰণে আছিলে, ইন চাৰ্ভিচৰ যিটো DLED ডিগ্ৰী আছিলে সেইটো নন চাৰ্ভিচ কেণ্ডিডেটে কেনেকে এভেইল কৰিলে। গতিকে যিসকল নন চাৰ্ভিচে এভেইল কৰিলে তেওঁলোকক এইটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰো। আমাৰতো ইচ্ছা আছে কেণ্ডিডেটসকলক সহায় কৰাৰ। হেল্ল' ফ্ৰেণ্ড, আপোনালোকে শুনিলে নহয় শিক্ষামন্ত্ৰীয়ে কি ক'লে। সেই হিচাপত হ'লে NIOSৰ DLED কৰা সকলৰ মানে কোনো কামেই নহ'ব, আপোনালোকৰ চাৰ্টিফিকেটৰ কোনো ভেলিডিটি নাথাকিব। আপোনালোকে ভালকৈ গম পালে। এতিয়া আপোনালোকে যদি বহি থাকে একো কাম হ'বলৈ নাই, আপোনালোকে বহি নাথাকিব, প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰক। লগতে হাইকোৰ্টত কেছ কৰিলে নহ'ব। হাইকোৰ্টৰ অলৰেডি এডভোকেটৰ লগত বহুকেইজনে কথা পাতিলে। এইটো সুপ্ৰিম কোৰ্টৰ পৰাহে আহিছে 18মীয়া DLEDৰ বন্ধ কৰাৰ আদেশ। আপোনালোকে যদি কেছ কৰে সুপ্ৰিম কোৰ্টতহে কৰিব লাগিব। লগতে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে, আপোনালোকে কিবা এটা ফল পাব। আৰু এনেই যদি বহি থাকে একো কাম হ'বলৈ নাই। আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ষ্টাৰ্ট কৰক, তেতিয়াহে কোনোবা কাম হ'বলৈ আছে। থেংক ইউ ফৰ